আজি ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। আজি আমি আহিছোঁ এখন পাৰ্কলৈ। ঠাণ্ডা বহুত বেছি একদম মানে এনেকুৱা ডাঙৰ ধুনীয়া লগা অৱস্থা হৈছে। আৰু আজি কাৰো অফিচ নাই, মোৰো নাই, মোৰ হাজবেণ্ডৰো নাই, গতিকে অলপ ওলাই আহিলোঁ বাহিৰলৈ। বহুত বেছি ঠাণ্ডা, মানে ডাঙৰ জেকেট পিন্ধিব লগা হৈছে আৰু টুপি পিন্ধি আহিছোঁ মই আজি, মানে হাতবোৰ জঠৰে হৈছে ঠাণ্ডাত। এই মোৰ পিছফালে আশ্বিক আৰু দেউতাক আছে মানে। অলপ দেখুৱাই দিছোঁ দেই। এইফালে এডাল মেপল পানী কৰিছে আৰু এইটো চবাই মানে একদম পাতবোৰ একদম ৰঙা হৈ পেলাই মানে অলপ হৈ যাবগৈ কেইদিনমান পিছত। ব'লা তই দৌৰি যা। আশ্বিক মানে শুই উঠিছে, সি শুই গ'ল গাড়ীতে। এতিয়া মানে তাক অলপ আমনি কৰিছে সি, মানে মই ল'ব লাগে। ইমান ঠাণ্ডা বেছি আজি, মানে হাতবোৰ একদম ঠাণ্ডাত মানে ৰঙা পৰি গৈছেগৈ। আজি মানে ঘূৰিয়ে ফুৰিছোঁ আৰু এখন পাৰ্কলৈ আহিছিলোঁ। এতিয়া এখন ফৰেষ্ট হয়, বাচি ফৰেষ্ট বুলি কয়। ইয়াতো মানে ধুনীয়াকৈ ফল কালাৰবোৰ আহিছে, বহুত ভাল লাগিছে মানে ইয়াত। তুমি কি কৰিবা? ৰিজুৱে ইয়াত জাপ কৰি আছে, সেইখিনি মানে একদম তাৰ বহুত ভাল লাগিছে আজি ওলাই খাই একদম। ক'ত আছে? ৰিপু ক'ত লুকাই আছে বাৰু? খেলি ভাল লাগিছে আজি তোমাৰ? ক'ত লুকাইছা তুমি? আমি এতিয়া আহি আছোঁ এটা শ্বপিং মললৈ, পাৰ্কৰ পৰা ওলাই আহিলোঁ। ইয়াত 25 নৱেম্বৰত থেংকছ গিভিং ফেষ্টিভেল হয় আৰু তাৰপিছত ডিচেম্বৰত খ্ৰীষ্টমাছ আহে। সেইকাৰণে এইখিনি সময়ত এনেকৈ মলটো খ্ৰীষ্টমাছ ট্ৰীৰে এনেকৈ সজাই দিয়ে আৰু সেয়াৰ ভিতৰত বহি আছে এজন চেণ্টা ক্লজ। আমি এতিয়া খাবলৈ আহিছোঁ ৰেষ্টুৰেণ্টৰ, মানে মলৰ ভিতৰতে। ইমান বেছি মানুহ ইয়াত, মানে বহিবলৈ ঠাই নাই।